আজি মহাসপ্তমী সপ্তমীৰ দিনা মই এটা কথা ব্যক্ত কৰিব বিচাৰিছোঁ। দুদিনমান আগতে বাংলাদেশ ঢাকাত তেতিয়া দুৰ্গা পূজা হৈ আছিলে। তেতিয়া এজন মুছলমান ব্যক্তি ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে ঢাক বজাই আছিল আৰু আৰতি প্ৰদৰ্শন কৰি আছিলে। তেতিয়া কোনোবা এজন মিডিয়া বন্ধু এই ভাতৃপ্ৰতি মুছলমান ইছলাম ধৰ্মাৱলম্বী ব্যক্তি সুধিছিল যে আপুনি ইছলাম ধৰ্মৰ পৰা বিলং কৰে, কিন্তু দুৰ্গা পূজাত আপুনি নৃত্য পৰিৱেশন কৰি আছে আৰু আৰতি প্ৰদৰ্শন কৰি আছে, কি ৰিজন? তেতিয়া এই ইছলাম ধৰ্মাৱলম্বী ব্যক্তিটো কৈছিলে যে ধৰ্ম যাৰ যাৰ, উৎসৱ সবার। সেইকাৰণে মই আজি মহাসপ্তমীৰ দিনা কোকৰাঝাৰ জিলাৰ গৌৰনগৰ স্থিত জাহ্নৱী ক্লাবৰ উদ্যোগত যি মহা আয়োজন, আমাৰ পবিত্ৰ যে আমাৰ মানে তীৰ্থধাম কেদাৰনাথ, এই কেদাৰনাথৰ যে প্ৰদৰ্শনী আজি ইয়াতে আহি উপস্থিত, সঁচাকৈ মই আপ্লুত, আনন্দিত। আৰু মই প্ৰত্যেক জাতি জনগোষ্ঠীক, ইছলাম ধৰ্মাৱলম্বী হওক, হিন্দু ধৰ্মাৱলম্বী হওক, খ্ৰীষ্টান হওক, জৈন হওক, প্ৰত্যেক জাতি জনগোষ্ঠীত সমগ্ৰ দেশ বুলি নহয়, সমগ্ৰ বিশ্বত যিমান মানুহ আমি জীয়াই আছোঁ, প্ৰত্যেকক মই মোৰ ফালৰ পৰা তথা BTC চৰকাৰৰ পৰা মই মোৰ পৰা আন্তৰিক অভিনন্দন আৰু স্নেহাশীষ জ্ঞাপন কৰিছোঁ। সকলোৰ মংগল হওক, মা দুৰ্গা দেৱী সকলক আশীৰ্বাদ বৰদান দিয়ক, সকলৰ মনোকামনা পূৰণ কৰক আৰু সকলোৱে যাতে আমি ইউনিটি এণ্ড ডাইভাৰ্চিটি যেনেকুৱা আমি প্ৰদৰ্শনী দেখাওঁ, এনেকুৱা আমি এখন আমৰেৰ তলত যাতে আমি জীয়াই থাকিব পাৰোঁ। আৰু মেছেজ মই দিব বিচাৰিছোঁ স্পেচিয়েলি যুৱক ভাইসকলক, যে আমি ইমানেই উত্তেজিত হৈ যাওঁ, আমি ইমানেই এক্সাইটেড হৈ যাওঁ, আমি নিজকে পাহৰি যাওঁ যে মই কোন, মোৰ ফেমিলি কোন, এইবিলাক আমি পাহৰি যাওঁ। সেইকাৰণে স্পেচিয়েলি মোৰ আহ্বান প্ৰত্যেক যুৱক বন্ধুসকলৰ কাৰণে যে এক্সাইটমেণ্ট হওক, এনজয় কৰক, বাট নিজকে ছেফ ৰাখি পেলাই। আমি দেখা পাওঁ যিকোনো উৎসৱ আহক, বিহুই হওক, দীপাৱলী হওক, হোলী হওক, দুৰ্গা পূজা হওক, কোনো আমাৰ যুৱক বন্ধুসকলে মাদক দ্ৰব্য নেখা মানে কৰি পেলাই বাইক চলায়, গাড়ী চালায়, যাৰ কাৰণে বহুত মানুহ বা ল'ৰা জীৱন দিব লগা হয়। মই সেইটোৱে অনুৰোধ জনাইছোঁ যে এনজয় কৰক, ফূৰ্তি কৰক, বাট নিজকে ছেভ কৰি পেলাই, নিজকে ছেভ ৰাখক, ফেমিলিকো ছেভ ৰাখক আৰু বেলেগকো বাচিবলৈ দিয়ক। আজিৰ এই আপোনালোকে জানে কেদাৰনাথ এই মানে এই প্ৰদৰ্শনী নট অনলি সীমাবদ্ধ এই কোকৰাঝাৰ, আজি ৰাম মন্দিৰ আপুনি চাওক, বঙাইগাঁও ডাংতল যিটো ৰাম মন্দিৰ হৈছে, নামনি অসমত প্ৰত্যেকৰ মুখে মুখে এই ৰাম মন্দিৰ। আজি এই কেদাৰনাথ যিটো হৈছে, এই কেদাৰনাথ আমি চৰকাৰৰ লগত জড়িত, সেইকাৰণে আমি গম পাওঁ, আমাৰ কাণত এইবিলাক কথা আহে। আজি বাসুগাঁও বুলি কওক, গোসাইগাঁও বুলি কওক, ইভেন বঙাইগাঁও বুলি কওক, তাতেও মানুহে গম পায় যে ইমান ধুনীয়া কেদাৰনাথ একজেক্ট মানুহে গমেই নাপায়, যেতিয়া কোনোবা চেলত একজেক্ট 99% প্ৰদৰ্শনীটো দেখাব পাৰিছে। মই সঁচাকৈ মই আনন্দিত, মই ধন্যবাদ জনাওঁ জাহ্নৱী ক্লাবক এনেকুৱা ইনিচিয়েটিভ লোৱাৰ বাবে। আৰু আগন্তুক দিনত নতুনত্ব কিবা কিবি থিম লৈ পেলাই মানুহক আনন্দিত কৰক, উৎসাহ দিয়ক, আমি যাতে আৰু মানে আৰু আকৰ্ষিত হৈ পেলাই আৰু আমি কিবা আশা কৰোঁ যে এইবাৰ কেদাৰনাথ হৈছে, অহাবাৰ হয়তো কোনোবা কৈলাশৰ কিবা থিম দেখাব, হয়তো কোনোবা আকৌ হিমালয় পৰ্বত দেখাই দিব, এনেকুৱা কৰক। মোৰ ভাল লাগিছে সঁচাকৈ নামনি অসমত এইবেলি ভেৰাইটি থিমেৰে প্ৰদৰ্শনী দেখা হৈছে। বিজনী চহৰত সাব ডিভিশ্যনত বুৰ্জ খলিফাৰ বনোৱা হৈছে, ৰাম মন্দিৰ বনোৱা হৈছে, কেদাৰনাথ বনোৱা হৈছে। মই সেইটোৱেই সঁচাকৈ মই ভেৰি মাছ আই এম ভেৰি হেপী বিং হিয়াৰ টুডে, ৰাইট দিছ moment over here. I want to convey my all regards and heartiest congratulations to all of members of Jahnovi Club, those who has taken this type of dynamic initiative. I expect that in upcoming days they should take high much initiative to let enjoy all people among in Indian film. Thank you.